হেল্ল', নমস্কাৰ সকলোকে। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। আজি মোৰ দ্বিতীয়টো ভিডিঅ' হয়। প্ৰথমটো ভিডিঅ'ত আপোনালোকৰ পৰা বহুত মৰমৰ আশীৰ্বাদ পাইছোঁ, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ। মানে ক'ত কি ভুল হৈছে বহুতে কৈছেও, সেইকাৰণে বহুত ভাল লাগিছে আৰু। মানে ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ এনেকে কি ভুল হ'লে ক'লে ভাল লাগে দিয়কচোন। তাকে বহুতে মৰমৰ আশীৰ্বাদ দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মানে মই প্ৰথম ভিডিঅ'টো কাতি বিহুতে দিছিলোঁ, তাৰপিছত মোৰ ভিডিঅ' বনোৱাই হোৱা নাই। তাকে কি ভিডিঅ' বনাম, কেনেকুৱা কণ্টেণ্ট দিম ভাবিও পোৱা নাই, কাৰণে ভিডিঅ' বনাও হোৱা নাই। আজি এঠাইলৈ যাম মই, কিয় যাম ক'ত যাম সকলোখিনি আপোনালোকক দেখাই যাম, সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু। তাকে মই এতিয়া ৰেডি হোৱা নাই বাৰু, ৰেডি হৈ য'ত যাওঁ মই তাতে গৈ পিনে আপোনালোকক লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইমাত্ৰ আহি পালোঁ, আহি পাই বহিলোঁ, অলপ বহাৰ পিছত এচাহ দিছে আৰু খিনি খাই লওঁ। খাই উঠি ক'ত আহিছোঁ, কিয় আহিছোঁ, সকলোখিনি দেখাই যাম আপোনালোকক। আপোনালোকে ভিডিঅ' চাই থাকক। আজি মই আহিছোঁ, এইজনী মোৰ ভাগিনী হয়। তাই মোৰ খুব মৰমৰ হয়। আমি দুটা একেলগে থাকিলে দিনত হওক ৰাতি হওক আমাৰ কথাই শেষ নহয়। তাৰপিছত এটা কথা গম পালোঁ, আমি কথা পাতি থাকোঁতে ৰেকৰ্ডিং কৰিলোঁ, কিন্তু ঘৰত আহি যেতিয়া চালোঁ আমাৰ ভইচ ৰেকৰ্ড একেবাৰে নাই। তাৰপিছত সেইকাৰণে মই ভইচ অভাৰ কৰি ভিডিঅ'টো বনাব লগা হ'ল। আৰু মই যাৰ কাৰণে আহিছিলোঁ তেওঁ এতিয়া গভীৰ নিদ্ৰাত শুই আছে। আমাৰ বেটা, সি মোৰ আকৌ নাতি হয় দেই। মই যে কামৰ কাৰণে অহা বুলি কৈ আছিলোঁ, আজি মই এটা ফটোশ্বুট কৰাম। আৰু এইজনী হৈছে আমাৰ মাইনুৰ ননন্দ হয়, তাই বহুত ধুনীয়া হয়, মোৰ ভাগিনীয়ে হয় তাইও। তাইক আজি এটা মই ফটোশ্বুট কৰাম, সেইকাৰণে আহিলোঁ আৰু। আকৌ লাজ কৰি আছিলে, সেইকাৰণে কি হাঁহি তাইৰ। এতিয়া মেকআপ কৰিব লৈছোঁ, আপোনালোকক মাজে মাজে দেখাই যাম। উঠি গ'ল, উঠাৰ লগে লগে মই তাক ল'লোঁ, কিন্তু সি মোৰ কোলাত ল'ব নাথাকে। বহুত দিনৰ মূৰত মোক দেখা পাইছে, ভালকৈ মোক চিনি পোৱা নাই। ফাৰ্ষ্টতে কান্দিলে, তাৰপিছত মই কিবা কিবি কথা কৈ অলপ টাইম ল'লোঁ আৰু মেকআপ চেকআপ চব বাদ দি তাৰ লগত অলপ টাইম খেলিলোঁ। খেলি আকৌ কামত লাগি গ'লোঁ। এইটো পিছফালে খেলিয়ে আছে সি। ফটোগ্ৰাফাৰ আহি পালে, ই মোৰ খুৰা ল'ৰাই হয়, সি ভাল ফটো উঠে। আজি সেইকাৰণে তাকে মাতিলোঁ। যদি তাৰ ফটো আপোনালোকেও ভাল পায় তেন্তে তাক কণ্টেক্ট কৰিব পাৰে। তাৰ ইনষ্টাগ্ৰাম আইডিটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা তাক কণ্টেক্ট কৰিব পাৰিব। ফাইনেলি কমপ্লিট হৈ গ'ল মেকআপ, এতিয়া ফটো শ্বুট কৰি আছে। এই গছডালত ইমান লাগিছে, দেখিয়ে ভাল লাগি যায়।
লুকটো আপোনালোকক দেখাই দিলোঁ। কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাব। পাৰিব ফটোবোৰ 2 দিনমান দেৰিকৈ আপলোড দিম। এৰিয়াটো খুব ধুনীয়া হয়, ফটোশ্বুটৰ কাৰণে বেষ্ট এৰিয়া হয় আৰু সেইকাৰণে আমি বেলেগত নগ'লোৱে, ইয়াতে ফটোশ্বুটটো হৈ গ'ল গোটেইখিনি। আমাৰ অম্বিতাক আৰু ল'লোঁ মই মোবাইল দেখাই নাহে মোৰ তাত। কি অৱস্থা কৰে মোৰ কোলাত বহিলে আৰু মুখখন চাব লগা হৈ যায় আৰু। ভাত খাওঁতে সন্ধিয়াই হৈ গ'ল, এতিয়া ভাত খাব লৈছোঁ। খাই উঠি যাওঁ আৰু ঘৰত, বহুত দেৰি হৈ গ'ল। গৈ পিনে আপোনালোকক লগ পাই আছোঁ। ঘৰ আহি পালোঁ কেতিয়াবাই, আহি পাই পিনে হাত ভৰি ধুই অলপমান ৰেষ্ট ল'লোঁ। দিনটো অলপ ভাগৰো লাগিছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰি দিওঁ। তাকে আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত মৰমৰ আশীৰ্বাদ দি যাব। তাকে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ সকলোকে।